পৰিচালনা সমিতিৰ পৰা দুই এষাৰ ক'ব দিয়াৰ বাবে মই নোৱাৰোঁ যদিও ক'বলৈ চেষ্টা কৰিম। প্ৰথমতে আমি যদি বিহুৰ বিষয়ে আলোচনা কৰিব হয় তেতিয়াহ'লে বহুত এটা লম্বা বা দীঘলীয়া প্ৰচেছ হ'ব। গতিকে আমি এতিয়া সকলোৱে আজি বিহুৰ আনন্দ উল্লাসৰ মাজত সকলোৱে ককাই ভাই মিলি জুলি এসাঁজ বাহিৰলৈ ওলাই গৈছিল। ঠিক সেইদৰে ময়ো এই গাঁৱৰ পৰা বহুত বছৰ বাহিৰত আছিলোঁ। তথাপি আজি যোৱা বছৰৰ পৰা ধৰি তেওঁলোকৰ যি চেষ্টা, তেওঁলোকৰ যি একতা, তাক মই নথৈ আনন্দিত হৈছোঁ আৰু নকৈ নোৱাৰোঁ। সেয়েহে মই সকলো আমাৰ গাঁৱৰ আই মাতৃসকল, মোৰ সমনীয়া বয়োজ্যেষ্ঠসকল আৰু কণ কণ ভাইটি ভণ্টি সকলোৱে যাতে ভৱিষ্যতেও এই মানসেৰে এই মনোভাৱ লৈ যাতে আমি ইয়াত জীয়াই থাকিব পাৰোঁ, একতাৰে জীয়াই থাকিব পাৰোঁ, একতাৰে এদিন এসাঁজ খাব পাৰোঁ, এইটো যাতে অক্ষুণ্ণ হৈ থাকে, ইয়াৰ ধাৰাটো যাতে অক্ষুণ্ণ হৈ থাকে, তাৰ বাবে মই আমাৰ গাঁৱৰ সকলোকে অনুৰোধ জনাইছোঁ। আৰু আপোনালোকে দেখি আছে যে আমাৰ এই একতাৰ বান্ধোনটো কেনেকুৱা হৈছে, হয়তো নিশ্চয় আপোনালোকে গম পাইছে যে আমাৰ যিটো একতাৰ এনাজৰী, যিটো একাত্মবোধ, সেইটো অসম ভিত্তিত যাতে আমি এইটো সকলো যাতে গম পায় আৰু এই আমাৰ মেছেজটো যায়। এইটো কাৰণে মানে আমি সকলোকে ধন্যবাদ জনাইছোঁ। আমি বিহুটো যাতে আমাৰ অসমৰ এই সংস্কৃতিটো যাতে তিৱাই হওক, বড়োৱে হওক, যিসকলে পাতিছে এনেকৈ যাতে সকলোকে একেলগে আঁকোৱালি লৈ যাতে বিহুটো পাতে, সেয়ে আমি ধন্যবাদ জনাইছোঁ। নিশ্চয় নিশ্চয় ভাল লাগিছে। আপোনালোকৰ গোটেই মনৰ যি আশা সকলোবোৰ পূৰণ হওক। আৰু লগতে আমি দেখা পাইছোঁ ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আহি ইয়াত একত্ৰিত হৈছে, উপস্থিত হৈছে। তেওঁলোকৰ সঁহাৰি বহুত ভাল। তেওঁলোকে এই অসমৰ মানে বিহুটো তেওঁলোকৰো উৎসাহ আছে। সেয়েহে তেওঁলোকেও আজি আমালোকৰ লগত আহি একেলগে ভোজন কৰি মিলি এই চান্দা প্ৰস্তুতি সকলো তেওঁলোকে দিছে। আৰু সেয়ে তেওঁলোকৰ প্ৰতিও আমাৰ মানে অশেষ ধন্যবাদ থাকিল যাতে আমাৰ এই বিহুটো যাতে তেওঁলোকেও মানে মানি যায়। আৰু সেয়ে তেওঁলোকলৈ মানে আমাৰ নিশ্চয়। তেনেহ'লে আমাৰ আছামিজ টিভিৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে অসমৰ সমগ্ৰ ৰাইজকো আমি আমাৰ আছামিজ টিভিৰ তৰফৰ পৰা ভোগালী বিহুৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰাই আজিলৈ আহিছোঁ। মোৰ লগত কেমেৰা পাৰ্চন জিন্তু বৰাৰ লগত মই প্ৰাঞ্জল প্ৰতিমনাথ, আছামিজ টিভিৰ পৰা ধন্যবাদ।